I'm Lokman Hussain, ansary, an English language trainer and mentor. First of all, happy Independence Day to all of you. Then today's super lesson, so let's get started. আজিৰ এই সুপাৰ লেসনত মই আপোনালোকক শিকাম ওয়ান টুৰ কেতিয়া ব্যৱহাৰ হয় অসমীয়া বাক্যৰ শেষত যদি এই তিনিটা সিম্বলৰ যিকোনো এটা চিহ্ন থাকে তেতিয়া ব্যৱহাৰ হ'ব ধৰক এই বাক্যটো মই খানা খাব বিচাৰো ইয়াতে খাব বিচাৰো ব বিচাৰো পোৱা গ'ল গতিকে গম পালো কি ব্যৱহাৰ হ'ব ইয়াৰ কাৰণে ওয়ান টু ব্যৱহাৰ হ'ব সো ওয়ান টুৰ শৰ্ট ফৰ্ম হ'ল wanna So এই বাক্যটোক আমি সাইন্টিফিক মেথড 1 অনুযায়ী এনালাইজ কৰিম যদি আপুনি সাইন্টিফিক মেথড 1 এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়া চাই লওক সো সাইন্টিফিক মেথড 1 হ'ল যে সৰ্বাধিক 5টা শব্দৰে গঠিত এটা বাক্যক নাম্বাৰিং কৰিব লাগিব আৰু নাম্বাৰিং কৰাৰ নিয়ম হ'ল যে প্ৰথমত থকা শব্দটোক 1 নম্বৰেৰে চিহ্নিত কৰিব লাগিব আৰু শেষত থকা শব্দটোক 2 নম্বৰেৰে তাৰ পূৰ্বে থকা শব্দটোক 3 নম্বৰেৰে আৰু তাৰ পূৰ্বে থকা শব্দটোক 4 নম্বৰেৰে চিহ্নিত কৰিব লাগিব আৰু চিহ্নিত কৰাৰ পিছত তলত যি সিৰিয়াল নম্বৰ পালো সেই নম্বৰ অনুসৰি যদি প্ৰতিটো শব্দৰ ইংৰাজী বহাই যাও এটা ষ্টেণ্ডাৰ্ড লেভেলৰ সেন্টেন্স হৈ যাব গতিকে 1 নম্বৰত আছে মই শব্দৰ কাৰণে ইংৰাজী আহে আপোনালোকে সবেই জানে আই গতিকে কি হ'ব আই তাৰ পিছত 2 নম্বৰত আছে বিচাৰৰ কাৰণে কি আমি শিকিলো 1 2 সো গতিকে কি লিখিম 1 2 আই 1 2 আৰু 3 নম্বৰত আছে খাব খোৱাৰ কাৰণে আমি জানো ইট আহে টেক আহে সো খানা খোৱাৰ ক্ষেত্ৰত কি আহে টেক সো কি হ'ব টি এ কে ই টেক আৰু খানাৰ ইংৰাজী কি 4 নম্বৰত আছে খানাৰ ইংৰাজী হ'ল ফুড গতিকে হৈ গ'ল মই খানা খাব বিচাৰো আই ওয়ান্ট টু টেক ফুড যদি আমি এই বাক্যটোৰ ইয়েস নো কোৱেশ্চন বনাব খুজো তেতিয়াহ'লে প্ৰথমতে এটা ডু বঢ়াই ওপৰৰ বাক্যটো হুবহু আনি দিলে হ'ল গতিকে হৈ যাব do I want to take food WS question বনাবলৈ হলে WS word keyword ইংৰাজীটো প্ৰথমতে বনাই ওপৰৰ বাক্যটো হুবহু আনিলে হ'ল গতিকে why এতিয়া এই বাক্যটোৰ নেগেটিভ বনাবলৈ হলে I আৰু want ৰ মাজত এটা don't বঢ়াব লাগিব গতিকে কি হ'ব I don't want to take food so এই don't শব্দটোক আমি সেপাৰেটলি লিখিব পাৰি do not লিখিব পাৰি এই বাক্যটোৰ যদি yes no question বনাব খুজো তেতিয়াহ'লে don't শব্দটোক I ৰ আগত আনি দিলে হ'ল গতিকে কি হৈ যাব don't I want to take food আৰু যদি এই বাক্যটোৰ WS question বনাব খুজো তেতিয়াহ'লে WS word why শব্দটো লিখি ওপৰৰ বাক্যটো হুবহু আনি দিলে হ'ল গতিকে আপোনালোকে চালে যে want to লগত আমি take verb টো ব্যৱহাৰ কৰি 6 ধৰণৰ বাক্য বনালো এতিয়া want to short form ব্যৱহাৰ কৰি যদি এই বাক্যবোৰ কও তেতিয়াহ'লে হ'ব I want to take food do I want to take food I don't want to take food don't I want to take food why don't I want to take food যেহেতু আমি স্পোকেন ইংলিশ শিকিবলৈ ওলাইছো গতিকে স্পোকেন ইংলিশ শিকিবলৈ হলে প্ৰ্যাকটিছ কৰিব লাগিব প্ৰ্যাকটিছ কৰাৰ নিয়ম হ'ল যে এই টেক ভাৰ্বটো যে আমি ইয়াতে ব্যৱহাৰ কৰিছো তাৰ ঠাইত বেলেগ কোনো এটা ভাৰ্ব ব্যৱহাৰ কৰি প্ৰ্যাকটিছ কৰিব লাগিব লিখা শব্দটোৰ জৰিয়তে যদি আমি প্ৰ্যাকটিছ কৰিব খুজো তেন্তে কেনেকৈ কম তুমি লিখিব বিচাৰা you want to write তুমি কি লিখিব বিচাৰা do you want to write তুমি কিয় লিখিব বিচাৰা why do you want to write তুমি লিখিব নিবিচাৰা you don't want to write তুমি কি লিখিব নিবিচাৰা don't you want to write তুমি কিয় লিখিব নিবিচাৰা why don't you want to write so practice কৰি থাকক আৰু নেক্সট ভিডিও লৈ অপেক্ষা কৰি থাকক যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিলে ডিসলাইকৰ বটনটো আছে থ্যাংক ইউ